Hey guys, কি খবৰ সকলে ভালনে আৰু আজি ভাবিছো বহুত দিনৰ পাছত এটা ভিডিও দিও বুলি মাজতে মই মিনি ব্লগ দিছিলো আপোনালোকে চাইছেনে বাৰু আৰু আজি ভাবিছো এটা ৰেচিপি ভিডিও আগবঢ়াও বুলি আপোনালোকলে আৰু কেনে পাই নাজানো ভিডিওটো আজিকালি মানে বহুতে ৰেচিপি ভিডিও দি থাকে ইউটিউবত তো আজিও মই এনেকে ভিডিও চাই আছিলো তেতিয়া মানে ৰেচিপি ভিডিও এটা পালো ভাবিছো এদৰে মওটো দিব পাৰো ন হে কাৰণে ভাবিলো আজি এটা ৰেচিপি ভিডিওকে আপোনালোকক দেখাও আৰু আপোনালোকও বনাব পাৰিব সবৰে বনোৱাৰ পদ্ধতিটো বেলেগ মইনো কেনেকৈ বনাও আপোনালোকক আজি দেখাও বলক আৰু আজি বনাবলৈ গৈ আছো সৰু মাছৰ সৈতে নৰসিংহ জোল এক খাস মানে থলুৱা খাদ্য আৰু আপোনালোকে হয়তো বনাইছে আগতেও মানে মইনো কেনেকৈ বনাও আজি আপোনালোকক দেখাও বলক সৰু মাছৰ সৈতে নৰসিংহৰ জোল বনাবলৈ আমাক এইখিনি বস্তুৱে দৰকাৰ হ'ব এয়া লৈছো নৰসিংহ পাত এয়া আদা নহৰু পেষ্ট এয়া পিয়াজ এয়া জলকীয়া দুটা আপোনালোকে যিমান জ্বলা খায় তাৰ অনুসৰি জ্বলাটো ললে হৈ যায় এখিলা তেজপাত এটা পিয়াজ লাগিব এটো কম বাৰু কিয় লাগিব এটো বাৰু আৰু আলু মই সৰু সৰু সাইজৰ তিনটা লৈছো ডাঙৰ হলে আপোনালোকে এটা দিলেও হয় আৰু লাগিব নিমখ হালধি আৰু এয়া মাছ নৰসিংহখিনি এতিয়া মই মিক্সি জাৰটোত দি দিলো আৰু মই কৈছিলো নহয় পিয়াজটো কিয় দৰকাৰ হ'ব বুলি এটো এই গোটা পিয়াজটো মই এতিয়া নৰসিংহৰ লগত দি দিম আৰু এইখিনি গোটেইখিনি পেষ্ট বনাম আৰু এইদৰে যদি পেষ্ট কৰো খাবলৈ বহুত সোৱাদ হয় সবজিকণ সেইকাৰণে এনেকৈ দিছো আৰু এতিয়া ইয়াত অলপ পানী দি এইখিনি পেষ্ট কৰি লম মাছখিনিত মই হালধি নিমখ সানি ললো আৰু এইখিনি এতিয়া ফ্ৰাই কৰি লম কেৰাহীত তেল দিলো তেল অলপ দিলেও হয় ইমান দিব নালাগে আৰু তেলখিনি গৰম হোৱাৰ পাছত মই এতিয়া মাছখিনি দি দিম ফ্ৰাই কৰি লম মাছখিনি এয়া মই মাছখিনি দি দিলো মাছখিনিটো সকলোৱে জানি ফ্ৰাই কৰিবলৈ আৰু ভালকে টান হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগিব এয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল মোৰ আৰু এতিয়া বলক মেইন ডিশটো বনাও আৰু একেখন কেৰাহীতে এতিয়া মই অলপ তেল দিছো ইমানো দিব নালাগে অলপমান তেল দিছো কেৰাহী গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত দিছো তেজপাত তাৰ পাছত ইয়াত দিম কাটি থোৱা পিয়াজখিনি দিছো এতিয়া এইখিনিতে ৰঙা হোৱালৈকে অলপ ভাজিম এই ৰঙা হ'ল এতিয়া মই এই আদা নহৰু পেষ্টখিনি দি দিছো কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি ল'ম এতিয়া কেঁচা জলকীয়া দুটা দি দিছো আকৌ অলপ দেৰি ভাজি ল'ম এতিয়া অলপ ভজাৰ পাছত এয়া বইল কৰি থোৱা আলুখিনি দি দিছো এইখিনি অলপ ভাঙি ভাঙি দিব লাগিব সোৱাদ অনুসৰি নিমখ এতিয়া দিম হালধি এতিয়া এইখিনি আকৌ ভালদৰে লৰাই দিম এইখিনি এতিয়া ভাজ খাই গ'ল অলপ আৰু এতিয়া ইয়াতে দি দিম নৰসিংহ পেষ্টখিনি আৰু এইখিনি নৰসিংহ পেষ্ট মই কৰি থৈছিলোঁ আৰু ইয়াতে এতিয়া ঢালি দিম মই এতিয়া নৰসিংহ পেষ্টখিনি দি দিলোঁ আৰু এতিয়া এইখিনি ভালদৰে সিজিবলৈ দিম নৰসিংহৰ কেঁচা গোন্ধটো যাবলৈ দিম নহ'লে খাবলৈ বেয়া হ'ব এতিয়া নৰসিংহটো কেঁচা গোন্ধ যোৱালৈকে মই উতলাই থাকিম এইখিনি কম জুইত এইখিনি অলপ দেৰি ভজা হৈ গ'ল আৰু এতিয়া দেখিছে তেল বিৰিঙিছে আৰু এতিয়া ইয়াত মই অলপ পানী দি দিম এয়া মই এতিয়া 1 কাপ পানী দিম পানীখিনি দি এতিয়া উতল আহিবলৈ দিম অলপ এতিয়া এইখিনি উতল আহিছে ইয়াত এতিয়া সৰু মাছখিনি দি দিম এতিয়া মাছখিনি দি দিলোঁ আৰু এতিয়া অলপ হিলাই দিম আৰু এইখিনি এতিয়া ঢাকি দিম আৰু এইখিনি এতিয়া মোৰ মাছৰ জোল হৈ গ'ল আৰু যদি আজি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিও লাগে মোক জনাব তেন্তে আজিলৈ আহিছো বাই বাই